হঠাৎ তৎক্ষণাত আমি প্ৰেছ মিট দিবলৈ আজি আমি সিদ্ধান্ত লোৱাটো আজি ৰাতিপুৱা আৰু এইটো একো সাৰপ্ৰাইজিং নিউজ নহয় আমি যোৱাকালিৰ পৰা শুনি আছোঁ মিডিয়া পটতে শুনি আছোঁ যে সমষ্টি যোনটো নেকি মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি এইটো বৃদ্ধি কৰা হৈছে বুলি কৈছে সেইটোৰ ওপৰতে আমি আজি এটা এষাৰ দুষাৰ আমি ধন্যবাদ বা কৃতজ্ঞতা আমি দিব বিচাৰিছোঁ আজি মোৰ লগত উপস্থিত আছে হিল পিপল কালচাৰেল ফৰামৰ চেয়াৰমেন শ্ৰী লাইটেনিং লেংদেৱ আৰু লগতে হিল পিপল কালচাৰেল ফৰামৰ সেক্ৰেটাৰী জেনেৰেল শ্ৰী ধীৰাজ ডিফুচাদেৱ আৰু লগতে আমাৰ কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন প্ৰেছিডেণ্ট মিষ্টাৰ থমছন ৰংপি আৰু লগতে আমাৰ টিৱা কালচাৰেল ছ'চাইটিৰ ছেক্ৰেটাৰী মিষ্টাৰ পুতু মুকুট মিথি দেৱ আছে আৰু লগতে আমাৰ মিডিয়া বন্ধুবৰ্গক মই আৰু এবাৰ আপোনালোকক কাৰ্ডম আৰু নমস্কাৰ জনাইছোঁ আমি গম পোৱা গৈছে যে আজি অসমত 126 MLA সিট আছে এটাও সিট বৃদ্ধি নকৰাকৈ আজি আমাৰ প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে আমাৰ চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেতসকলৰ নেতৃত্বত আজি আমি যি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হিলছ ডিষ্ট্ৰিক্ট হিচাপে আমি ডিমাণ্ড কৰিছিলোঁ যে যেতি MLA সিট ইনক্ৰিজ কৰা হয় বুলি ক'লে মানে আমাৰ কাৰ্বি আংলংকো আপোনালোকে অলপমান চাই দিব বুলি আমাৰ কাউন্সিলৰ পৰা ডিমাণ্ড দিছিলে আৰু ৰিকুৱেষ্ট কৰোঁতে আজি আমাৰ প্ৰাইম মিনিষ্টাৰৰ পৰা লৈ পেলাই চিফ মিনিষ্টাৰ অনাৰেবল চিফ মিনিষ্টাৰৰ পৰা লৈ পেলাই সকলোৱে মিলি পাতি আজি আমাৰ অট'নমাছ কাউন্সিল এৰিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়াত 4টা সিট আছিলে এতিয়া কিন্তু 5টা সিট হৈ গৈছে এটা সিট বৃদ্ধি কৰি দিয়াৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি হিল পিপল কালচাৰেল ফৰাম হিচাপে আমি 26 জাতীয় জনগোষ্ঠী আমি মিলি পেলাই তেখেতক আমি ধন্যবাদ দিছোঁ আমি ধন্যবাদ নিদি থাকিব নোৱাৰোঁ আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং দেৱ তেখেতে নোহোৱাকৈ আৰু নেৰানেপেৰাকৈ তেখেতে লাগি আছে আৰু আজি আমি দেখিছোঁ যে কাৰ্বি আংলং আজি উন্নতিৰ পথত গৈ আছে 5টা MLA সিট হোৱা মানে আমাৰ কাৰণে এতিয়া ফাণ্ড এলোকেশ্যনটো বাঢ়ি যাব আমাৰ ডেভেলপমেণ্ট ষ্ট্ৰাকচাৰত আমাৰ এইটো হ'ব আৰু লগতে আমাৰ যিটো নেকি আমাৰ আৰ্থিক প্ৰব্লেমবোৰ থাকিব পাৰে এইবোৰ সমাধান হ'ব বুলি আমি বিশ্বাস কৰিছোঁ আৰু লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ছ'চিয়েল লাইফ আমাৰ মেডিকেল ছায়েন্স আৰু লগতে বিভিন্ন ডিপাৰ্টমেণ্ট আজি আমি বিশ্বাস কৰিছোঁ যে আমি উন্নতি পথত আমি আগবাঢ়িছোঁ বুলি আমি বিশ্বাস কৰিছোঁ এইটো কাৰণে মই বেছিকৈ নাযাওঁ কিন্তু আকৌ এবাৰ মই সকলোকে ধন্যবাদ দি মই মোৰ চমু বখন মই সমাপ্ত কৰিছোঁ ধন্যবাদ tong sekot pen ke pha pe nang litum nang ke le thepa tum han churolo sipini niltum press meet alam theke mupen da thaner lo sta niltum karbilo charlie song hisap pen niltum non banke India Prime Minister Narendra Modi Assam Chief Minister Dr. Himanta Biswa Sharma pen Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang rang litung phan niltum ahin pen chorointung athe niltum Karbi Anglong apharman Karbi Anglong kachingthur nangji amu Karbi Anglong kidukisung alam the Assam Assembly long pali dun longjia phan CDC nang pabatpi laso phutha bangke niltum Karbi lo charlie song ahin pen bangke niltum lagi deng pemelo welcome lo pen Dr. Tuliram Ronghang CM Karbi Anglong Autonomous Council alang lephan choro reuni athe alang li dode sangse kabor ibansi ala CDC la non delimitation ahut CDC ke badulong lo la bangke niltum ningarong meme arni lo lagi phurke mo isi ke manar ni lo aposi la bangke solangdo karbarat sitame lake ningarong ke chipidon wegni arni lo ilitum apor hosi la isi sit ke bad isi ke lage ilitum apor ilitum awe hosi lage ilitum thekdolong lo posi ilitum la so farman deng pemenang po pen ke wang jiarni abangke ladak la CDC ke bad pen Karbi Anglong kaching thur amo taklang po pen Karbi Anglong kisung ke boy pen da jok po bosi lain lage theklong dal si la non sit ke bad logor long ilitum ke wang jiarni sta aru se itum ke mang empre ke mang abang iltum dolang kalau so empre ke mang da iltum nutien sitame
kado be non ason ilitum arjab dun thipen Dr. Tuliram Ronghang CM long kacharab donson thasi hemprega baha sitame ilitum kado be solangdo karbian karbeng rat an sitame alang lilo arjab dun thip ni pun nilihin pensioning ridon আয়োজন কৰিছোঁ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি ধন্যবাদ দিবলৈ কাৰণে এখন প্ৰেছ মিট আয়োজন কৰিছোঁ কিয়নো আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ চিফ ডক্টৰ তুলিৰাম ৰহাং ছাৰে অশেষ প্ৰচেষ্টাৰে তেখেতে এৰা নেপেৰাকৈ আমি এই আজি যি উপহাৰ পালে এইটো মানে আন্দোলনত নহয় আলোচনা মাধ্যমেৰে এই সম্ভৱ হৈছে মই ভাবো এই পৰ্যায়ত যেনেকে এনেকে আমি নেতৃত্বত পাইছোঁ যে আমাক ধাৰণা নাই বন্ধ কাৰ্চাৰ নাই উইদাউট আন্দোলনত আমি আমাৰ কাৰণে এখন বিধানসভা এটা উপহাৰ পাইছোঁ আমি তো আজি আমাৰ কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠীয়ে ২৬টা জাতি জনগোষ্ঠী আছে আমাৰ HPCF সংগঠনৰ লগত আমি খুব আনন্দিত আৰু আমি প্ৰকাশ কৰিব পৰা নাই সেইকাৰণে আজি আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰক আগন্তুক দিনকো মই ভাবো কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী সৰু সৰু সমস্যা থাকে আৰু কাৰ্বি আংলঙৰ মূল সমস্যাও যদি আমি এনেধৰণে কৰিলে শান্তি পৰ্যায়ত আলাপ আলোচনা মাধ্যমে সেইটোৱে সম্ভৱ হ'ব বুলি আমি অনুভৱ কৰিছোঁ গতিকে বিভিন্ন জাতি জনগোষ্ঠীকো আমি একেলগে কাৰ্বি আংলঙত বসবাস কৰা জাতি জনগোষ্ঠীসকলৰ কাৰণে কেৱল এইটো কাৰ্বি কাৰণে নহয় কেৱল ডিমাছাৰ কাৰণে নহয় ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ কাৰণে আমাক এটা উপহাৰ দিছে আমি আঁকোৱালি ল'ব লাগিব আমি আদৰণি জনাইছোঁ আৰু অশেষ মই আমাৰ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী MP ছাৰক মই তেখেতকো ধন্যবাদ দিব বিচাৰিছোঁ আৰু ইলেকশ্যন কমিশ্যন তেওঁলোককো মই ধন্যবাদ দিব বিচাৰিছোঁ এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত সমগ্ৰ অসমৰ ভিত্তিত ৰাজনৈতিকভাৱে কেনেকৈ সুৰক্ষিত হ'ব এই স্বাৰ্থত লৈ পেলাই তেওঁলোকে যি কাম পদক্ষেপ লৈছে এইটো খুব আদৰণীয় আৰু মই সকলোকে মই আহ্বান কৰিব বিচাৰিছোঁ কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীকো মই আজিৰ পৰাই ক'ব বিচাৰিছোঁ আহক সকলোৱে আমি মিলিজুলি কাৰ্বি আংলং বসবাস কৰিম শান্তিৰে আৰু উন্নয়নৰ পথেৰে যেনেধৰণে আমাক মুখ্য কাৰ্যবাহী সদস্যই যি পথ আমাক বাছি লৈ পেলাই আগুৱাই লৈছে তাৰে আমি সকলোৱে অংগ হ'ম আৰু তাৰ জৰিয়তে মই সমগ্ৰ কাৰ্বি আংলং সমগ্ৰ অসমত আৰু বিভিন্ন দল সংগঠনকো মই ক'ব বিচাৰিছোঁ এইটো আঁকোৱালি ল'ব লাগে আৰু ৱেলকাম কৰিব লাগে আৰু ইয়াত কাৰ্বি আংলঙৰ বহুতো সংগঠন আছে জাতীয় সংগঠন আছে ৰাজনৈতিক সংগঠন আছে সেইসকলকো মই ক'ব বিচাৰিছোঁ তেওঁলোকেও আদৰণি জনাব লাগে বুলি ক'ব বিচাৰিছোঁ ইয়াতে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ Itum kelang bom lagi Malong News 24/7 hampang farman klar da kabirta.